হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় ভাল আপোনালোকৰ। ময়ো ভাল। মোৰ আন এটা ভিডিঅ'লৈ আপোনাৰ সকলোলৈ স্বাগতম জনাইছোঁ। এয়া মই ৰেডি কৰি লৈছোঁ। এইটো হৈছে গৰৈ কচু, এইটো হৈছে দুধ কচু, এইটো হৈছে এমন্ধু পাত, এইটো হৈছে পদুনা, নৰসিংহ পাত, ভেদাইলতা, এইটো হ'ল মানিমুনি, সৰু মানিমুনি, ডাঙৰ মানিমুনি ইয়াতে আছে। আৰু আজি ভিডিঅ'টো শেষলৈ চাব আপোনালোকে। আৰু এইটো মছলা, এইটো হৈছে তিল, কেঁচা তিল তিয়াই পেলাই এনেকৈ গুড়া কৰি লৈছোঁ। এইটো হৈছে জালুক, আৰু এইটো হৈছে গৰম মছলা, জিৰা, এইটো আদা, এইটো নহৰু, আৰু এইটো জলকীয়া। চাই থাকিব বন্ধুসকল। এতিয়া মই এইখিনি গুড়া কৰি লওঁ। এইটো হৈছে শিঙি মাছ, আৰু এইটো কণী, আৰু এইখিনি গোটেই শাকখিনি এনেকৈ ধুনীয়াকৈ গুড়া কৰি লৈছোঁ। এইটো পিঁয়াজ, আৰু এইখিনি মাছ ভজা আছিলে। কণী, এতিয়া পিছা সেইখিনি দি দিওঁ, দি দিওঁ। আৰু এতিয়া তিল, ৰহুন, আৰু এইটো আদা, আৰু এইটো মৰিচটো মিলাই দিওঁ, মৰিচ, পানী এক বাটি দিওঁ।
এইটো জিৰা জিৰাটো দিওঁ, এইটো গৰম মছলা, এইটো মাছটো দি দিওঁ, এতিয়া 5 মিনিটমান কৰিব আঞ্জাটো হৈ গ'ল, নমাই থৈ এতিয়া জ্বালাটো দি দিওঁ। নমাই থৈ দিওঁ, আঞ্জাটো হৈ গ'ল। অনলাইন আছে এই পিছত আছে মোৰ এই জাল আঞ্জা ৰেচিপিটো ভাল লাগিছে যদি আপোনালোকে লাইক এটা কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।